সকলো সুখকে সুখী বুলি নভাবিব, সকলো দুখবোৰ দুখ বুলি নভাবিব। যদি সফল হ'বলৈ ইচ্ছা আছে তেন্তে নিজকে আনতকৈ কম বুলি নভাবিব। আৰু একো কৰিব নোৱাৰিম যদি এইটো ভয় খোৱা এই পৃথিৱীখন এদিন আপোনাৰ হাতৰ মুঠিত হ'ব। যেতিয়া আপুনি নিজৰ ওপৰত বিশ্বাস কৰিবা। ব্যৰ্থতাৰ ডালত আপুনি বাৰে বাৰে কিয় ওলমিব খুজিছা? কিয় আপুনি বাৰে বাৰে আপোনাৰ সপোনবোৰ পাহৰি যোৱা? যেতিয়ালৈকে জিত থাকে তেতিয়ালৈকে দৌৰি থাকক। যেতিয়ালৈকে সপোন দেখা নোপোৱা তেতিয়ালৈকে দৌৰি থাকা। হয়, এদিন নিশ্চয় হ'ম, মনত বিশ্বাস আছে। এতিয়া এলেহুৱাবোৰৰ পৰা দূৰত আহিছোঁ, জিকিবলৈ ভোক লাগি আছে। জীৱনত সমস্যাবোৰতো সদায় থিয় হৈ নাথাকে, কিন্তু জিকে অকল সেইজনকে যাৰ ভবা শক্তিবোৰ বহুত ডাঙৰ হয়। যিবোৰ মানুহে নিজতকৈ বেছি আনক গুৰুত্ব দিয়ে, আচলতে সেইবোৰক কোনেও গুৰুত্ব নিদিয়ে। আপোনাৰ সকলো সমস্যাৰ উপায় কেৱল আপোনাৰ ওচৰতে আছে, আনৰ ওচৰত মাত্ৰ পৰামৰ্শহে আছে। যদি আপোনাক মানুহে পাগল বুলি ক'ব ধৰিছে, তেতিয়া জানিব যে আপুনি কিবা এটা ভাল কাম কৰি আছে। লাগিলে পৰিস্থিতি যিমানেই বিপৰীত নহওক কিয়, সদায় ইমান সুখী হৈ থাকক যে দুখেও ক'ব ল'ব যে মই ক'ত আহি গ'লোঁ। গাজনিয়েও তোমাক লৰাব নোৱাৰে, বৰষুণেও তোমাক ভিজাব নোৱাৰিব, জুয়েও তোমাক জ্বলাব নোৱাৰিব। আৰে মোৰ ভাই, এনেকুৱা এজন মানুহ হৈ দেখাওক যে কোনেও তোমাক হিলাব নোৱাৰিব। বুদ্ধিমান বাদাম খোৱাৰ পাছত নাহে, বুদ্ধিমানিত ধক্কা খোৱাৰ পাছতহে আহে। সমস্যাৰ মাজৰেই নিজৰ এজন ভাল মানুহ হিচাপে গঢ়ি তুলিব পাৰি। যি শিলৰ লগত খুন্দা নাখায় সেই জলৰ পাতটোৰ নাম কি আছে? যিবোৰ মানুহে আজি তোমাৰ বেয়া গুণ গাব, সেইবোৰে কালি আহিব তোমাৰ লগত হাত মিলাবলৈ। মানিছোঁ সমস্যাবোৰৰ বহুত ওজন আছে, কিন্তু তোমাৰ লগত কি অসহায়ত্ব আছে এইটো বাহিৰৰ হাৰ হয়। ভিতৰৰ পৰা হিম্মত হাৰিছা, সকলো উঠি আছে আৰু পৰি না তই উঠ, নহ'লে এনে বহি থাক। সকলোবোৰে টোপনি ভাঙি আছে আৰু তই শুই থাক। যিবোৰ দূৰত আছে মানিছোঁ সেইবোৰ নাপাবা, যিবোৰ ওচৰত আছে সেইবোৰ হেৰাই দিয়া। সকলো জাগি আছে আৰু তই শুই থাক। সক্ষম মানুহ না কাৰোবাক দবাই না কাৰোবাক দবাব দিয়ে। জীৱনটো জীয়াই থাকিবলৈ সহজ নহয়, বিনা সংঘৰ্ষ কোনো মহান নহয়। আৰে ভাই, যেতিয়ালৈকে শিলত কোবোৱা নহয় তেতিয়ালৈকে শিলটোও ভগৱান নহয়। সদায় বাগৰি পৰি উঠি হোৱা আৰু কোৱা, হে ভগৱান চোৱা মই তোমাতকৈ কিমান ডাঙৰ। আৰু যদি আপুনি এইবোৰ ভাবে যে মোৰতো ভাগ্যই বেয়া হ'ব, তেতিয়া মনত ৰাখিব যে তোমাৰ ভাগ্য নহয়, তোমাৰ মাথাটোহে বেয়া। যিয়ে কয় মোৰ ভাগ্যই বেয়া, তেতিয়াহ'লে এতিয়া মোক কোৱা যে তুমি আজি খাবৰ বাবে পোৱা নাই নে তোমাক থাকিবৰ বাবে ঘৰ পোৱা নাই? তোমাক সকলোতকৈ বেছিকৈ মৰম কৰা মা দেউতা পোৱা নাই? আৰু সকলোতকৈ ডাঙৰ কথা এইটোৱেই যে আজি তুমি উশাহ ল'ব পাৰি আছা। এই সময়ত নাজানো আপোনাৰ বয়সৰে কিমান মানুহে মৰি আছে। এই চাৰিটা বস্তুৰ ভিতৰত যিকোনো এটা তোমাৰ ওচৰত নাই। আৰু কথা হ'ল যে জীৱনত নাম, পইচা, ইজ্জত, কামবোৰৰ কথাটো মানুহে যিমানেই পইচা নাম আদি কমাই লওক, শেষত যায় কিবা নহয় কিবা এটা কম হৈ যাবই। ভিডিঅ'টোত যদি পচন্দ কৰিছে তেন্তে শ্বেয়াৰ নিশ্চয় কৰিব, আৰু ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।